নমস্কাৰ নতুন এক ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ বিহু আহি পালেহি বহাগ বিহু মোৰ হাতত এই দুডাল কি দেখিছেনে গগনা বহাগ বিহুত ঢোল পেপাৰ লগতে এই গগনা দুডালো অপৰিহাৰ্য বাদ্য গগনা এবিধ ফুদি বজোৱা বাদ্য বিহু নাম বিহু গীতত ইয়াক বজোৱা হয় গগনাক ওঠৰ মাজৰে চেপি আঙুলিৰে কপাই বজোৱা হয় গগনা দুবিধ ৰামধন গগনা আৰু লাহৰি গগনা তাৰ বাদেও কেইবাবিধো গগনা বিহু গীতত বজোৱা হয় যদিও প্ৰধানতে বজোৱা নহয় সেই গগনাবিলাক হ'ল চুঙা গগনা বৰ গগনা লাহৰি গগনা ৰামধন গগনা শালিকি থুতীয়া গগনা আহকচোন আমাৰ ছোৱালী দীক্ষিতা দৰ্শনাই কেনেকৈনো গগনা বজায় আমি চেষ্টা কৰিছো লোকবাদ্য বজোৱাৰ ক্ষেত্ৰত নতুন প্ৰজন্ময়ো গগনা বজাবলৈ শিককচোন নমস্কাৰ মোৰ নাম শ্ৰী দীক্ষিতা দৰ্শনা বৰা মই আজি গগনাৰ বিষয়ে ক'ম আৰু গগনা কেনেকৈ বজায় সেইটোও ক'ম গগনা ফুদি বজোৱা বাদ্য গগনা সাধাৰণতে দুবিধ লাহৰি গগনা আৰু ৰামধন গগনা লাহৰি গগনা হৈছে মহিলাই বজোৱা আৰু ৰামধন গগনা হৈছে পুৰুষে বজোৱা গগনা গগনা জাতি বাঁহৰে বনায় এইডাল গগনা মই এতিয়া গগনা বজাবলৈ শিকাম এই বাওঁ হাতটো গগনাৰ ইয়াত দিব লাগে তাৰ পিছত এই বুঢ়া আঙুলিটো ইয়াত দিব লাগে আৰু মুখখন ইয়াত দিব লাগে আৰু এটা বজাম উল্লেখনীয় যে লাহৰি গগনা মহিলাই বজায় আৰু ৰামধন গগনা পুৰুষে বজায় মানে ঢুলীয়া বা যিজনে বিহু নাম জোৰে